দশৰথৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 15 আগষ্ট, যিসকল মহান নেতাই যথেষ্ট কষ্ট কৰি তেওঁলোকে ঘাত প্ৰতিঘাতৰ মাজেৰে ভাৰতবৰ্ষক স্বাধীন কৰিলে, যিসকল মহান বলিদানী ব্যক্তিয়ে নিজৰ প্ৰাণ আহুতি দি ভাৰতবৰ্ষৰ স্বাধীনতাত অৰিহণা যোগালে, তেখেতসকললৈ শত সহস্ৰ প্ৰণাম জনাইছোঁ। আজি 15 আগষ্ট উপলক্ষে মই এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। যিসকল মহান ব্যক্তিয়ে গাড়ীৰ ভিতৰত পানীৰ বটল লৈ থাকে, ঠাণ্ডা, পেপচি, কোকা-ক'লা, মেংগ', ফ্ৰুটি, বিভিন্ন ধৰণৰ চিপছৰ পেকেট, বিস্কুটৰ পেকেট এইবিলাক খাই ৰাস্তাত পেলাই থৈ যায়। তেখেতসকলে সেই পেকেটবিলাক এটা পলিথিনৰ ভিতৰত ৰাখি তেওঁলোকে যাওঁতে গাড়ীত ডাষ্টবিনত পেলাই থৈ যাব। তেনেকুৱা নকৰিলে কি হয়, ৰাস্তাত পেলাই দিয়াৰ পিছত ড্ৰেইনবিলাকত জমা হৈ যায় আৰু পানী যাব নোৱাৰে। বৰষুণ দিলে পানী ভৰ্তি হৈ যায়, পানী যাব নোৱাৰা হৈ যায়। পানী যাব নোৱাৰা হোৱাৰ বিনিময়ত কি হয়, বানপানী হৈ যায়। কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। কৃত্ৰিম বানপানীৰ সৃষ্টি এই ধৰণে হয়। গতিকে আজি 15 আগষ্ট তাৰিখে তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হওক, আজিৰ পৰা যাতে তেওঁলোকে ৰাস্তাত পানীৰ বটল, চিপছৰ পেকেট, ঠাণ্ডাৰ বটল যাতে নেপেলায়। দ্বিতীয়, গুৱাহাটী মহানগৰীত বিভিন্ন যান জঁটৰ সৃষ্টি হয়। এই যান জঁটবিলাক যাতে নহয়, এই প্ৰতিজ্ঞাবদ্ধ আজিয়ে তেওঁলোকে হওক। কিয়নো তেখেতে ভাবে মই আগতে যাম বুলি কি কৰে, গাড়ীখন নি তেওঁ আগত ৰখাই দিয়ে। আগত ৰখাই দিয়াৰ বিনিময়ত কি হয়, ৰাইট চাইডে লেফ্ট চাইডৰ পৰা গৈ আছে, ৰাইট চাইডৰ পৰা আহি আছে, গাড়ীখন আগত যাই ৰখাই দিলে জাম হৈ গ'ল। জাম হৈ যাওঁতে কি হয়, তেওঁ 5 মিনিট আগতে পাব লাগিছিল, কিন্তু তেওঁ আধা ঘণ্টা পলম হৈ গ'ল। তেওঁ সেইটো কথা চিন্তা নকৰে। তেওঁ চিন্তা কৰিব লাগিছিল যে মই সোনকালে যাই পাম, কিন্তু কি হ'ল, তেওঁ আধা ঘণ্টা লৈ গ'ল। আনফালে এখন গাড়ীয়ে পেচেণ্ট এটা লৈ আহিছে, গাড়ীখনে পিছৰ ফালে কি কৰি আছে, তেওঁ মাৰি আছে, কিন্তু তথাপি তেওঁ কাণ সাৰ নাই। কেনেকৈ যাব? তেওঁতো যাব নোৱাৰে, ওপৰেৰে গাড়ী ডাঙৰ লৈ যাব নেকি? নোৱাৰে। 5 মিনিটৰ কাৰণে এজন পেচেণ্ট চিৰিয়াছ হৈ যায়, গতিকে তেওঁ মৰিয়ে গ'ল। সেই কথাটো তেখেতে চিন্তা কৰা উচিত বা চিন্তা কৰিব লাগে। আনৰ হকে যদি কোনো চিন্তা নকৰে, কোনে কৰিব? গতিকে এই সুস্থ সমাজত আনৰ হকে বৰ্তমান চিন্তা কৰিব লাগে। 3 নম্বৰ, তেখেতক যিসকল চোৰ ডকাইত ধৰ্ষণকাৰী আছে, তেখেতসকলে নিজে চিন্তা কৰক। চোৰ যিসকল আছে, তেখেতসকলে চোৰ কৰি কোনোদিন সাৰি যাব নোৱাৰে। যিসকল ডকাইত আছে, তেওঁলোকে কোনোদিন সাৰি যাব নোৱাৰিব। ধৰ্ষণ কৰি কোনোদিন সাৰি যাব নোৱাৰিব। নিশ্চয় এদিন ধৰা পৰিবই, তাৰ উচিত শাস্তি পাব। গতিকে আজি চুক্তিবদ্ধ হওক 15 আগষ্ট তেওঁলোকে ধৰ্ষণৰ পৰা বিৰত থাকে, চোৰ ডকাইতৰ পৰা বিৰত থাকে, সেইবিলাকৰ পৰা বিৰত থাকি তেওঁলোকে এখন সুস্থ অসম গঢ়াৰ লগতে ভাৰতবৰ্ষৰ বুকুত অসম যে এখন সুস্থ সবল দেশ, ৰাজ্য, সেই হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰক। আজি ইমানতে মই ভিডিঅ'টো সামৰিছোঁ। পিছত পুনৰ এইটো ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, বন্দে মাতৰম। এই ভিডিঅ' কৰিব নোৱাৰা কথা কৈ থাকে।